হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আছোঁ দিয়ক, কিবাকৈ ভাল বেয়াৰ মাজত। আজি মই এটা আপোনালোকৰ আগত ৰেচিপি লৈ আহিছোঁ, চিম্পুল ৰেচিপি, কলডিলৰ ৰেচিপি। এয়া বুট লৈছোঁ আৰু এয়া কলডিল এটা লৈছোঁ, এয়া পিঁয়াজ লৈছোঁ দুটা ডাঙৰ ডাঙৰ চাইজৰ আৰু জলকীয়া লৈছোঁ 3টা। এতিয়া আপোনালোকক মই কেনেকৈ ভাজোঁ, কেনেকৈ মানে হেৰি কৰোঁ দেখাইছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকক। একদম চিম্পুল ৰেচিপি, মানে সহজ একদম, মানে কম হেৰিতে হৈ যায়, কম সময়ত, আৰু খায়ো ভাল লাগে। আপোনালোকে খাই পাইছি বহুতে, আৰু পোৱা নাই যদিও চাওক ৰেচিপিটো কেনেকুৱা, খাই চাব ঘৰত বনাই পেলাই। চাওক আপোনালোকে ভিডিঅ'টো। এয়া কেৰাহীটো গৰম হ'ল, তেল দিছোঁ মই, আপোনালোকে চাই থাকক। কেৰাহীটোত এইখিনি বেছি মন নকৰিব, ক'লা মানে চৌকাতে বহয়, চৌকাত বহাটো মই গেছত বহাই দিছোঁ। হ'ব দিয়ক, কিবা এটা হ'লেও হ'ব, চলি যাব। গেছত বহাটো সি কথা নাই। মই এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিলোঁ, আপোনালোকে চাই থাকক। এয়া ৰং গুড়া দি দিলোঁ। এয়া বুটখিনি দি দিলোঁ। এয়া মই ভাজি আছোঁ, বিশেষ একো নিদিওঁ, অলপ জিৰাৰ গুড়া দিম, ভালকৈ ভাজি লওঁ, লৈ পেলাই ঢাকনখন মাৰি দিম। পানী দিবা নালাগে, সেইটো সিজি যাব। চিম্পুল একদম ধুনীয়া, খায়ো ভাল লাগে, সহজ, মছলা চছলা একো নাই বেছি, অন্যায় নকৰে, ধুনীয়া। কলডিলটো এনেও ভাল তেজৰ কাৰণে। এয়া নিমখটো দি দিলোঁ, আপোনালোকে, মই হাতে দিয়ে দিওঁ দিয়ক, চামুচ ব্যৱহাৰ নকৰোঁ, আপোনালোকে যেনেকৈ ভাল পায় নিজৰ অনুযায়ী দিলোঁ আৰু। এয়া মোৰ কলডিলৰ ভাজিখন হৈ গ'ল, বেছি সময় নালাগে, অলপ হেৰি মানে কি 10 মিনিটমানত হৈয়ে যায়, 10-15 মিনিটমান, বেছি সময় নালাগে। চাকচোন কি ধুনীয়া আছে, খায়ো মজা লাগে। একো দিয়া নাই মই, জ্বালা আৰু পেষ্ট দিছোঁ, অলপ জিৰাৰ গুড়া দিছোঁ, ধুনীয়া চিম্পুল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগছে, মানে ৰেচিপিটো ভাল লাগছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে। আৰু এনেকৈ কলডিল বুটৰ লগত ভাজি খাব ঘৰত, ধুনীয়াকৈ টেষ্টি টেষ্টিকৈ। বাই বাই।